জীৱনত আগুৱাই যাবলৈ গাধৰ পৰা শিকি লওক এইকেইটা কথা। জীৱনত শিক্ষাৰ বিশেষ গুৰুত্ব আছে। সেই শিক্ষা আমি পিতৃ মাতৃৰ পৰা পাওঁ, গুৰুৰ পৰা পাওঁ, প্ৰকৃতিৰ পৰা পাওঁ। সকলোৱে আমাক সফল জীৱনৰ বাবে আমাক কিবা নহয় কিবা এটা শিকাই থাকে। তেনে এজন মহান গুৰু আছিল আচাৰ্য চাণক্য, যাক আজিও বিশ্বৰ শ্ৰেষ্ঠ পণ্ডিতৰ ভিতৰত গণ্য কৰা হয়। তেওঁৰ দ্বাৰা ৰচিত অৰ্থশাস্ত্ৰই আজিও লাখ লাখ মানুহক পথ প্ৰদৰ্শন কৰি আছে। আচাৰ্য চাণক্যৰ নীতিত ধৰ্ম, অৰ্থ আৰু কৰ্মৰ সমান্তৰালকৈ আন আন গুৰুত্বপূৰ্ণ গুণৰ কথাও কোৱা হৈছে। ইয়াৰ লগতে কেনেকৈ এজন ব্যক্তিয়ে জীৱ-জন্তু আৰু চৰাইৰ পৰা সফলতাৰ গুণ শিকিব পাৰে সেই বিষয়েও উল্লেখ কৰিছে চাণক্যই। এজন ব্যক্তিয়ে জীৱনত সফলতা লাভৰ বাবে কোনবোৰ প্ৰাণীৰ পৰা শিকিব লাগে জানো আহকচোন। আজিৰ এই ভিডিঅ'টোত 3টা প্ৰাণীৰ পৰা সফলতাৰ গুণসমূহ শিকিব পৰা কিছুমান কথা আলোচনা কৰিম। সিংহ। চাণক্যৰ নীতি অনুসৰি সিংহই সদায় গুৰুত্ব আৰু একাগ্ৰতাৰে চিকাৰ কৰে। চিকাৰ নকৰালৈকে সি জিৰণি নলয়। এই গুণটো মানুহৰ ভিতৰত থাকিব লাগে, তেতিয়াহে তেওঁ নিজৰ লক্ষ্যৰ দিশত মনোনিৱেশ কৰিব পাৰিব। দ্বিতীয়তে হ'ল গাধ। আচাৰ্য চাণক্যই কৈছে যে গাধই লক্ষ্যত উপনীত নোহোৱালৈকে বোজা কঢ়িয়াই লৈ ফুৰে। তেওঁ কেতিয়াও ৰ'দ বা বৰষুণৰ প্ৰতি কোনো গুৰুত্ব নিদিয়ে। যাৰ এই গুণবোৰ আছে তেওঁক সফল হোৱাত কোনেও বাধা দিব নোৱাৰে। তাৰ পাছত হ'ল ঈগল। চাণক্যৰ নীতিত কোৱা হৈছে যে ঈগলে কেতিয়াও নিজৰ লক্ষ্য হেৰুৱাব নোৱাৰে, যিমানেই সময় নলওক কিয়। যদি কোনো ব্যক্তিয়ে ঈগলৰ দৰে নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰে আৰু এলাহ নোহোৱাকৈ তাৰ ওপৰত কাম কৰে, তেন্তে তেওঁ নিশ্চিতভাৱে সফলতা লাভ কৰিব।